हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম। তো আজিৰ ভিডিঅ'টোত থাম্বনেল দেখি আপোনালোকে সকলোৱে গম পাইছে ভিডিঅ'টোত আছে আমাৰ মৌমাখি আৰু মৌমাখি আমি ক'ত আৰু কেনেকৈ পালোঁ ভিডিঅ'টোত সম্পূৰ্ণৰূপে দেখুৱাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। সো বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে আছে এটা অদ্ভুত বস্তু দেখুৱাই আছোঁ আপোনালোকক ফ্ৰেণ্ডছ, চাই থাকক ভিডিঅ'টো শেষলৈকে। বাপৰে বাপ, মাটিৰ তলত বাঁহ লয় আজি প্ৰথমবাৰ দেখিলোঁ। এয়া মাটিৰ তলত আছে মৌমাখিৰ বাঁহ, চাই থাকক। ওলাই আহি আছে লাহে লাহে। এয়া বহুত ওলাইছে মৌমাখি, এয়া বহুত ওলাইছে। বাঁহটো খুন্দি দিয়া হ'ল ন। আমি বেছিভাগ গছত কিছুমানৰ ঘৰত বাঁহ লোৱা দেখিছোঁ নহয়নে ফ্ৰেণ্ডছ, কিন্তু মাটিৰ তলত বাঁহ লয় বুলি আজি প্ৰথমবাৰ দেখিলোঁ দেই। আৰু এইজন আমাৰ খুৰা মুখত এটা বিধি জ্বলাই লৈছে আৰু ধোঁৱা দি ওলাই আনি আছে, নহ'লে কামুৰিব ন। ধোঁৱা নাথাকিলে ওলাব নোৱাৰে, কামুৰিব ন, সেইকাৰণে ধোঁৱা মানে বিধি জ্বলাই দিছে এটা মুখত। আৰু এয়া চোৱা কি সুন্দৰকৈ মানে পিচকৈ সজাই ৰাখিছে। যেনেকৈ আমি কাপ প্লেট যেনেকৈ ধুনীয়াকৈ সজাই ৰাখোঁ, ঠিক তেনেকৈ তেওঁলোকেও মানে বাঁহটোৱে তেনেকৈ সজাইছে। এটাৰ পিছত এটা কৰি 4টা পিচ ওলালে আৰু কেইটা ওলাই নাজানো, চাই থাক। এই মৌমাখিবিলাকৰ কিবা এটা নিয়ম আছে যে তেওঁলোকে যদি মৌমাখি এটা যদি মানুহক কামুৰে, তেতিয়াহ'লে বাকীবিলাকে গম পাই যায় যে কামুৰিছে বুলি। সেইকাৰণে যেতিয়া এটা কামুৰে বাকীবিলাকে কামুৰিব আৰম্ভ কৰি দিয়ে। এইটোৱে লাষ্ট আৰু বাকীবিলাকতকৈ এইটো পিচ অলপ ডাঙৰ আছে। এইখিনি সৰুৰ ভিতৰত আৰু নাই, এইখিনি আছিল।
আমাৰ ওলোৱা এতিয়া এইখিনি চা এইখিনি পালোঁ 1 2 3 4 5 6 7 পিচমান আছে মুঠতে 7 পিচমান আছে আৰু হৈ গ'ল এতিয়া ঘৰত যাওঁ আৰু ঘৰত যাই দেখুৱাম আপোনালোকক কি কৰোঁ চাই থাকক আৰু ঘৰত আহি পালোঁ আৰু এইখিনি চাফা কৰিব লাগিব যিহেতু মাটিৰ তলৰ পৰা ওলাই অনা হ'ল তো মাটি লাগি আছিল সেইকাৰণে মাটিখিনি চাফা কৰি এইখিনি চা ৰস আছে ইয়াতে বহুত ৰস আছে আৰু এইটো আমাৰ এটা মৌ বাঁহ লোৱাৰ কাৰণে বনোৱা হৈছিল ইয়াতে যেন বাঁহ লয় তাৰ কাৰণে অলপমান সাঁচতীয়াকৈ ৰখাই দিলে যোনটো পিছ বেছিকৈ ৰস আছে সেইটো ৰখাই থ'লে যাতে ৰসৰ গোন্ধটো পাই তাতে সোমাই যায় ইয়াতে বহিম আৰু এতিয়া আৰু মাটিৰ তলত বাঁহ ল'ব নালাগে ইহঁতে এইয়া ৰস আছে দেখিছা ৰস বহুত আছে আৰু বক্সটো এতিয়া ওপৰত থৈ দি আছে দাদাহঁতে যাতে তাতে বাঁহ লয় আৰু আছতীয়াকৈ থৈ দিব তো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব